নমস্কাৰ, বৰ্তমান মই আছোঁ বিহাৰৰ পাটনা চহৰৰ কুমহাৰ পাৰ্কত। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই খনন কাৰ্য চলাই ইয়াতেই পাইছিল মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰ। কিন্তু ৰ'ব, ভিতৰলৈ সোমোৱাৰ আগতে মই টিকেটটো কৰি ল'লোঁ আৰু ভাৰতীয় প্ৰৱেশ মূল্য হ'ল মাত্ৰ 25 টকা, আৰু যদি বিদেশী পৰ্যটক হয় তেতিয়াহ'লে প্ৰৱেশ মূল্য দিব লাগিব 250 টকা। এতিয়া আমি ভিতৰলৈকে আগবাঢ়োঁ। পাটনা ৰেল ষ্টেচনৰ পৰা পূবে প্ৰায় 6 কিলোমিটাৰ আহিলে পোৱা যায় এই স্থান। ইয়াতে আছিল প্ৰাচীন মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰ, য'ত মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট অজাতশত্ৰু, চন্দ্ৰগুপ্ত আৰু অশোকৰ দৰে মহান সম্ৰাটে ৰাজত্ব কৰিছিল। 1912 চনৰ পৰা 1915 চনলৈ আমেৰিকান আৰ্কিঅলজিষ্ট ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰৰ তত্ত্বাৱধানত হোৱা খনন কাৰ্য আৰু ইণ্ডিয়ান আৰ্কিঅলজিষ্ট কে.পি. জয়ছোৱালৰ তত্ত্বাৱধানত দ্বিতীয়বাৰ 1951 চনৰ পৰা 1955 চনলৈ হোৱা খনন কাৰ্যত মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ ভগ্নাৱশেষ আৱিষ্কৃত হৈছিল। এই স্থানতেই খনন কাৰ্য চলোৱা হৈছিল। ইয়াতে উদ্ধাৰ হৈছিল 80টা খুঁটাৰ ওপৰত থকা বৃহৎ সভাগৃহ, যিটোত সম্ৰাট অশোকে তৃতীয় বৌদ্ধ মহাসভাৰ আয়োজন কৰিছিল বুলি অনুমান কৰিব পৰা যায়। প্ৰতি শাৰীত 10টাকৈ প্ৰায় 10 ফুট উচ্চতাৰ খুঁটাৰে মুঠ 8 শাৰী খুঁটাৰ ওপৰত থকা সভাগৃহটোৰ এইটো হ'ল 6 নং শাৰীৰ 3 নম্বৰ খুঁটাটো। প্ৰতিটো শাৰীৰ খুঁটাবোৰৰ দূৰত্ব আছিল 3 মিটাৰকৈ, অৰ্থাৎ ই আছিল এটা প্ৰকাণ্ড সভাগৃহ। কে.পি. জয়ছোৱালে চলোৱা খনন কাৰ্যতে উদ্ধাৰ হৈছিল গুপ্ত সাম্ৰাজ্যৰ আৰোগ্য বিহাৰ, যি আছিল সেই সময়ৰ আয়ুৰ্বেদ চিকিৎসালয়। এই চিকিৎসালয় পৰিচালনা কৰিছিল ধনন্তৰীয়ে, যি আছিল সেই সময়ৰ এজন সুদক্ষ চিকিৎসক। এই খনন কাৰ্যত উদ্ধাৰ হৈছিল টেৰাকোটা আৰু আইভৰি ভাস্কৰ্যৰ অগণন কীৰ্তিচিহ্ন, যিবোৰ ইয়াৰ সংগ্ৰহালয়ত সজাই পৰাই ৰখা হৈছে। আহক আমি সংগ্ৰহালয়টো উপভোগ কৰোঁ। বন্ধুসকল, প্ৰাচীন মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ বৰ্তমান স্থান কুমহৰাৰ পাৰ্কক লৈ কৰা এইটো আছিল মোৰ এটি সৰু ভিডিঅ'।
আশা কৰোঁ ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ এই ভিডিঅ'টি আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে উপভোগ কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত জয় অসম, জয় হিন্দ।